हादरसायाव लांदां जानानै थानाय मोनबा विधानसभा बियाबनि उफ्रा बिसायख'थिखौ लानानै दिसपुरनि जनता भवनाव खौरांगिरि मेल आसाम बिसायख'थि आय'गनि गाहाय अनुराग गयेलनि आसामनि मोनबा विधानसभा बियाबनि एमएलएफोरा थांनाय लोकसभा बिसायख'थियाव एमपि महरै देरहालांनायनि उनाव लांदां जानानै दंमोन। बे मोनबा विधानसभा बियाबनि मुङा फारियै सिडली, बङाइगाव, बिहाली, सामुगुरि आरो धलाई। लांदां जानानै थानाय बे मोनबा विधानसभा बियाबनि उफ्रा बिसायख'थिखौ फैगौ सेप्तेम्बर दानाव खुंनो लाहार फाहार खालामनाय बाथ्राखौ खौरांगिरि मेलनि गेजेरजों आसाम बिसायख'थि आय'गनि गाहाय अनुराग गयेलआ फोरमायदों। হ'ব লাগে মানে এইটো আমাৰ ধাৰণা আছে, মানে আমাৰ তাত কোনো তথ্য নাই। সো ডু নট ৰাইট এনিথিং লাইক ইলেকশ্যন কমিশ্যন কৈছে, বাট দিছ ইজ হোৱাট উই আৰ প্ৰিজিউমিং এণ্ড উই আৰ প্ৰিপেয়াৰিং ফৰ দ্যাট কি যদি ছেপ্টেম্বৰত ইলেকশ্যন যদি হয় আমি সেইটো কাৰণে আমি সাজু হৈ আছোঁ। আমি যে শেডিউলটো যে আছে আমি এতিয়া অহাকালিলৈ ৰাজনীতিক দল যে স্বীকৃতিপ্ৰাপ্ত ৰাজনীতিক দল আছে নেশ্যনেল এণ্ড ষ্টেট পাৰ্টিজ তেওঁলোকক ভোটাৰ তালিকাৰ যে আমি ড্ৰাফ্ট বনাই আছোঁ তাৰ এটা ছফ্ট কপি কালি এওঁলোকক দিম। তেওঁলোকক আমি 7 দিনৰ টাইম দিম কি এই ৰাজনীতিক দল একবাৰ ভোটাৰ তালিকাটো চাই দিব কি প্ৰি ডিলিমিটেশ্যন মতে যি গাঁও আৰু অঞ্চল বা ছেকশ্যন বা চুবুৰী সেই LACৰ ভোটাৰ তালিকাত থাকিব লাগিছিল সেইকেইটা তাত সোমাইছে কে নাই। আমি মানে এটা মতামত মানে লাইক ষ্টেক হোল্ডাৰ পাৰ্টিচিপেশ্যন আৰু কনচালটেশ্যন যদি আপুনি কয় তেনেকুৱা কমিশ্যনে কৰিব বিচাৰিছে আৰু আমি অহাকালি তেওঁলোকক ডিষ্ট্ৰিক্ট হিচাপে ছফ্ট কপি দিম আৰু তেওঁলোকে 27 তাৰিখলৈ টাইম দিছোঁ কি 27ৰ ভিতৰত তেওঁলোকৰ যদি কিবা ক'বলৈ থাকে কি আমুক অঞ্চলটো সোমাই যোৱা নাই থাকিব লাগিছিল আগত বা আমুক অঞ্চলটো ভুলকৈ সোমাই আহিছে এইটো ওলাই যাব লাগে। চ' আমি এই বস্তুৰ ওপৰত তেওঁলোকৰ যি মতামত আহিব তাৰ ওপৰত আমি 27 তাৰিখলৈ তেওঁলোকৰ পৰা প্ৰতিবেদন ল'ম আৰু তাৰপিছত 30 তাৰিখৰ ভিতৰত শুদ্ধ কৰি 30 তাৰিখ আমাৰ ভোটাৰ তালিকাৰ ড্ৰাফ্ট পাব্লিকেশ্যন 30 জুলাই ড্ৰাফ্ট পাব্লিকেশ্যন কৰি দিম। এই 5টা সমষ্টি ড্ৰাফ্ট পাব্লিকেশ্যন অফ ইলেক্টৰ ৰোল উইল বি অন 30th জুলাই। 30 জুলাই পৰা 10 আগষ্টলৈ ক্লেইম আৰু অবজেকশ্যন ফাইল কৰা পিৰিয়ডটো থাকিব। 30 জুলাই পৰা 10th আগষ্ট around 12 days, যাৰ মাজত 3 আৰু 4 তাৰিখ ছেটাৰডে বা ছানডে যে দুদিন পৰিব ছেটাৰডে আৰু ছানডে আমি স্পেচিয়েল কেম্পেইন ডেট এইটো কৰিম য'ত মানে যি অঞ্চলত আমি গম পাম ৰোলটো চাই কি অলপ মানুহ কম আছে তাতে আমি বা যিকেইটা টাৰ্গেট গ্ৰুপত আমি সোমাব লাগে আমি তাতে স্পেচিয়েল কেম্পেইনটো কৰিম। সবকে ডাঙৰ কথা যি মই আপোনাৰ যোগেদি ৰাইজক জনাব বিচাৰিছোঁ, ৰাইজক অৱগত কৰিব বিচাৰিছোঁ কি সিন্স এইটো বিশেষ এটা প্ৰি ডিলিমিটেশ্যন মতে ইলেক্টৰ ৰোল আমি আকৌ গঠন কৰি আছোঁ। আমাৰ এতিয়া যে ছফ্টৱেৰত ইলেক্টৰ ৰোল আছে এইটো পোষ্ট ডিলিমিটেশ্যন মতে আছে যাৰ মতে আমি পাৰ্লিমেণ্ট ইলেকশ্যনো পাতিলোঁ। চ' আমি এই যি প্ৰক্ৰিয়া যে কৰি আছোঁ পোষ্ট ডিলিমিটেশ্যন ইলেক্টৰ ৰোল পৰা এটা আমি মই কি ক'ম যেনেকুৱা আমি এটা মিৰৰ কপি কৰি পেলাই বেলেগ এটা আৰ্টিকলত কৰি আছোঁ। মানে আমাৰ ষ্টেটৰ কোড এনে হয় S02 আমি এতিয়া ষ্টেটৰ কোড S50 বনাই এটা বেলেগকৈ কৰি আছোঁ চ' ডেট আমাৰ যে মেইন ৰোল পোষ্ট ডিলিমিটেশ্যন পাছৰ ৰোল তাত কোনো মানে হেৰি নহয় চেঞ্জ নাহে। সেইটো কাৰণে এই যে পিৰিয়ড অফ ক্লেইম এণ্ড অবজেকশ্যনত অনলাইন এপ্লিকেশ্যনটো নহ'ব। দেৰ উইল বি ন' অনলাইন এপ্লিকেশ্যন। মানে এনেকুৱা নহয় কি মানুহ তেতিয়া মানে এই 5টা সমষ্টিত নাম অন্তৰ্ভুক্ত তেওঁলোকে কাৰোবাৰ যদি পোৱা নাই তেওঁলোকে ভাবে কি তেওঁলোকে সেই অঞ্চলৰ মানুহ আগৰ ডিলিমিটেশ্যন মতে থাকিব লাগিছিল তেওঁলোকে অনলাইন মাৰি থাকিব আৰু আমাক স্ক্ৰীনশ্বট দি থাকিব কি এইটো ছাবমিট হোৱা নাই ছাবমিট নহ'ব। কাৰণ অনলাইন এপ্লিকেশ্যনটো বাই ইলেকশ্যনৰ কাৰণে যে SSR আছে 30 জুলাই পৰা 10 আগষ্টলৈ কোনো এপ্লিকেশ্যন অনলাইন নহ'ব, মোবাইল থ্ৰুৱেদি নহ'ব, লেপটপ থ্ৰুৱেদি নহ'ব, পামটপ থ্ৰুৱেদি নহ'ব, ডেস্কটপ থ্ৰুৱেদি নহ'ব, অকলে অফলাইন। মানে আমি ফৰ্ম এভেইলেবল থাকিব আমাৰ ছাইটত, ফৰ্ম আমি ছ'চিয়েল মিডিয়া থ্ৰুতে লিংক দিম তাতেও দি দিম কি মানুহ ডাউনলোড কৰক হাতেদি ভৰ্তি কৰক নিজৰ কনচাৰ্ণ DC অফিচত ERO অফিচত BLO তাত তেওঁলোকে ফৰ্মটো ফিজিকেলি জমা দিব লাগিব। যদি তেওঁলোকে কিবা নামটো সোমাব বিচাৰে কিবা ডিলিশ্যন লাগে বা কিবা মডিফিকেশ্যন যদি লাগে। কিন্তু মই তথাপিও এটা বস্তু আপোনালোক জনাব আকৌ বিচাৰিছোঁ কি এই ৰোলটো আমি যে ড্ৰাফ্ট ৰোলটো যে বনাই আছোঁ ড্ৰাফ্ট ৰোল আমি বনাই আছোঁ যি ৰোল আমাৰ পোষ্ট ডিলিমিটেশ্যন যে ৰোল আছে আমাৰ যে একদম আপডেট হৈ আছে জুলাই
1 জুলাই 2024 মোৰ আপডেট হৈ আছে ৰোল, কাৰণ ইলেকশ্যন পাছৰ পৰা আকৌ মানে আমাৰ 10 জুন পিছত খুলি গৈছে ৰোলটো, ৰাইট। চ' এই ৰোলৰ পৰাহে আমি মানুহটো টানি আনিছোঁ, মানে আমুক গাঁৱৰ মানুহটো আহিব লাগে। ধৰক চামাগুৰি, আজি যিটো চামাগুৰি সমষ্টি আৰু আগৰ চামাগুৰিটো বেলেগ আছে, তো আমি সেইমতে মানুহটো বা টানি আনিছোঁ বা মানুহটো ওলাই দিছোঁ। চ' আমি নতুন এটা চামাগুৰি আগৰ প্ৰি ডিলিমিটেশ্যন মতে ভোটাৰ লিষ্টটো তৈয়াৰ কৰিলোঁ পোষ্ট ডিলিমিটেশ্যন ৰোলৰ পৰা। চ' আমাৰ ৰোলটো আপডেট হৈ আছে এনেই। কিন্তু এই মাজত যদি মানুহ ভাবিব কি মোৰ 1 জুলাইত মোৰ 18 বছৰ হৈ গ'ল, মই সোমাব লাগে এতিয়া, তো তেনেকুৱা মানুহ থাকি যাব পাৰে, তেওঁলোকে অফলাইন এপ্লাই কৰিব লাগিব। চ' আগেইন মই কৈছোঁ, there will be no online channel for addition, deletion or modification for this special summary revision for by-election. Though online application for your main SSR is continuing. এই যে মেইন যে আমাৰ পোষ্ট ডিলিমিটেশ্যন যে হ'ল কণ্টিনিউছ আপডেশ্যন, তাতে মানুহ যদি কোনোবা এপ্লাই কৰি আছে সি পাৰিছে, কিন্তু এইকেইটা সমষ্টিত পৰা নাই য'ত এতিয়া বাই ইলেকশ্যন হ'ব, সেইটো ফ্ৰিজ হৈ আছে। বাকীখিনি সমষ্টিত পাৰিছে। কোনোবা মানুহ আজি তিনিচুকীয়াত যদি এপ্লাই কৰিব বিচাৰে তো পোষ্ট ডিলিমিটেশ্যন হ'লত অনলাইন এপ্লাই কৰিব পাৰিছে, ৰাইট। কিন্তু যিকেইটা সমষ্টিত ইলেকশ্যন আছে আৰু যিকেইটা সমষ্টিৰ লগত এই সমষ্টি 5টা লিংক হৈ আছে, মানে আগত আপুনিতো জানে সমষ্টিকেইটা বেলেগ বেলেগ ডিষ্ট্ৰিক্টত আছিলে, সেই 5টা সমষ্টিৰ লগত 16 সমষ্টি টোটেল হৈ যায় যি লিংক হৈ আছে। এই 16 সমষ্টিটো এতিয়া ফ্ৰিজ হৈ আছে। চ' পোষ্ট ডিলিমিটেশ্যনত অনলাইন এপ্লিকেশ্যন চলি আছে, কিন্তু ফৰ দিছ বাই ইলেকশ্যন দেৰ উইল বি ন' অনলাইন এপ্লিকেশ্যন। চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু উইণ্ডোটো খুব কম, কাৰণ 10 আগষ্ট পিছত আমি মাত্ৰ 6-7 দিনে পাম ডিছপ'জ কৰিবলৈ, আৰু 20 আগষ্টত আমি ৰোল পাব্লিছ কৰি দিম। আৰু যেনেকৈ আমি মানে ছিগনেল পাই আছোঁ কি কি আপোনাক যেনেকৈ ক'লোঁ কি বাকী 4খন ৰাজ্য য'ত মানে পূৰা এছেম্বলি ইলেকশ্যনে প্ৰস্তুত হ'ব, তাতেও ভোটাৰ লিষ্টটো 20 আগষ্টে প্ৰকাশ পাই আছে ফাইনেল। তো আমি আশা কৰিছোঁ কি ইলেকশ্যন তাৰ ওচৰা ওচৰি এনাউন্স হ'ব লাগে আৰু ছেপ্টেম্বৰ ভিতৰত ইলেকশ্যন হয়। মে বি বাই বিফৰ দুৰ্গা পূজা উই শুড বি এবল টু ফিনিছ, মানে দিছ শুড বি দ্য এক্সপেক্টেড টাইম লাইন। কিন্তু লেট আছ সি when honorable commission announces and what dates come, কিন্তু আমি আশা কৰিছোঁ কি 20 আগষ্টৰ পিছত তেনেকুৱা ডেটটো থাকিব। আৰু 20 আগষ্টৰ পিছত আৰু কণ্টিনিউছ আপডেশ্যন সেইটো ভোটাৰ লিষ্টত হ'ব কে নাই সেইটো ডিপেণ্ড কৰিব ইলেকশ্যন কেতিয়া এনাউন্স হয়। কাৰণ যদি ছাপ'জ মই জাষ্ট উদাহৰণ কৈছোঁ, ইলেকশ্যন যদি ধৰি লওক 10 ছেপ্টেম্বৰত এনাউন্স হয়, তেতিয়া কণ্টিনিউছ আপডেশ্যন হৈ থাকিব। কিন্তু যদি ইলেকশ্যন 25 আগষ্টতে এনাউন্স হৈ যায়, তেতিয়া আপুনি বা লাষ্ট ডেট অফ নমিনেশ্যনটো ধৰি লওক 30 আগষ্টে থাকে, তেতিয়া 10 ডেজ আগতো এপ্লিকেশ্যন বন্ধ হৈ যায়, ৰাইট। তেতিয়া মানে বোধহয় কণ্টিনিউছ আপডেশ্যনটো নহ'ব পাৰে। চ' আই উইল থ্ৰু your esteemed channels as well as newspapers, I will request the people of these 5 constituencies, citizens of these 5 constituencies, कि তেওঁলোকে during প্ৰথমটো হ'ল কি ড্ৰাফ্ট পাব্লিকেশ্যন হোৱাৰ লগে লগে নিজৰ নামটো চাওক। কাৰণ পোষ্ট ডিলিমিটেশ্যনৰ আপোনাৰ নাম আছিলে, কিন্তু ইয়াত টানি আনোতে ভুল হ'ব পাৰে। কাৰণ আপুনি পিছত ক'ব কি আমিতো আগৰ চামাগুৰি সমষ্টি বা আগৰ বিহালী সমষ্টিৰ বাসিন্দা আছিলোঁ, আমাৰ নামটো কিয় নাই। তো এইটো কাৰণে প্লিজ 30 জুলাইত যেতিয়া ড্ৰাফ্ট পাব্লিকেশ্যনটো হ'ব, এইটো আমাৰ ৱেবছাইটতো থাকিব, তো আপোনালোকে নিজৰ নামটো চেক কৰক। আৰু যদি নাই, উইণ্ডোটো আপোনাৰ তাত 30 জুলাইৰ পৰা 10 আগষ্ট হাৰ্ডলি 12 দিনে আছে, কাইণ্ডলি অফলাইন মোডত এপ্লাই কৰক। আৰু তাৰপিছত 20 আগষ্টলৈ যেতিয়া ফাইনেল পাব্লিকেশ্যন হ'ব, আকৌ অনুৰোধ কৰিছোঁ কি আকৌ অসমৰ ৰাইজে যে 5খনে আমাৰ এছেম্বলি সমষ্টিৰ ৰাইজে তেওঁলোকে নিজৰ নামটো আকৌ একবাৰ চাই লওক কি তেওঁলোকৰ নামটো ফাইনেল লিষ্টত আছে।